নমস্কাৰ বন্ধুসকল। মই আজি আপোনালোকক কেইখনমান কিতাপ দেখাব লৈছোঁ আৰু যিকেইখন কিতাপ দেখাম মই পঢ়ি থকা অৱস্থাত ছবি আঁকি পুৰস্কাৰ পোৱা কিতাপ। অৱশ্যে মোৰ বাহিৰা কিতাপ পঢ়াৰ অভ্যাস খুব কম, সেইকাৰণে ঘৰত থৈ দিয়া হয় আৰু কেতিয়াবা ঘৰলৈ আলহী আহে, কিতাপসমূহ দেখিলে পঢ়িবলৈ লৈ যায় কিন্তু পুনৰ ঘূৰাই নিদিয়ে। তেনেকৈ মোৰ বহুতো কিতাপ হেৰাইছে আৰু যিকেইখন মোৰ হাতত আছে মই দেখাব লৈছোঁ। এইখন হৈছে পদ্ম বৰকটকীৰ কোনো খেদ নাই। মই বহুদিনৰ আগত এইখন কিতাপ অকণমান পঢ়িছিলোঁ আৰু কিবা এটা অসুবিধা হ'ল, তেনেকৈ মোৰ কিতাপখন সম্পূৰ্ণ পঢ়া নহ'লগৈ। এইখন হৈছে অনুৰাধা শৰ্মা পূজাৰীৰ অলপ চিন্তা অলপ গদ্য। এইখনো মই অলপ পঢ়িছিলোঁ, কিন্তু তেনেকৈ মোৰ আচলতে কিতাপ পঢ়াৰ ধৈৰ্য খুব কম, তেনেকৈ আধৰুৱা হৈ গ'ল। খুব ভাল কিতাপ আছিলে এইখন। আৰু এইখন হৈছে পিতা পুত্ৰ, হোমেন বৰগোহাঞিদেৱৰ পিতা পুত্ৰ। পিতা পুত্ৰ বুলি এখন অসমীয়া বোলছবি আছিলে। প্ৰথমতে মই ভাবিছিলোঁ সেই বোলছবিখনেই বুলি, কিন্তু পিছতহে গম পালোঁ যে সেই পিতা পুত্ৰ বোলছবিখন বেলেগ। যি কি নহওক কিতাপখন কিন্তু খুব ভাল। এইখন হৈছে অতি গুৰুত্বপূৰ্ণ কিতাপ, ৰাষ্ট্ৰপতি কালামৰ সান্নিধ্য। PM নায়াৰে লিখা কিতাপ আৰু অনুবাদ কৰিছে সুৰেশ শৰ্মাই। এইখন কিতাপৰ ওপৰত মই এটি বেলেগকৈ ভিডিঅ' বনাম, কাৰণ এইখন এখন অতি গুৰুত্বপূৰ্ণ কিতাপ আৰু এইখন কিতাপৰ যদি মই সকলো পেজ দেখাওঁ তেন্তে আমাৰ ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। সেইকাৰণে মই কেৱল কভাৰটো দেখাইছোঁ। এইখন কিতাপৰ কভাৰটো কোনোবাই ফালিলে, যি কি নহওক বাৰু নামটো লিখা আছে বাৰু। এইখন কিতাপ হৈছে পৰমা সুন্দৰী পেৰিছ মহানগৰী, প্ৰীতি কাকতিয়ে লিখা পৰমা সুন্দৰী পেৰিছ মহানগৰী। এইখন চাগে খুব ভাল কিতাপ হ'ব। মই তেনেকৈ পঢ়া নাই, কিতাপ পঢ়াৰ অভ্যাস মই লাহে লাহে গঢ়ি তুলিম বুলি ভাবিছোঁ। এইখন জীৱনৰ কোলাহল, এইখনো চাগে মই অলপকৈ পঢ়িছিলোঁ। যি কি নহওক এইখন হৈছে খগেন শইকীয়াৰ জীৱনৰ কোলাহল। আৰু এইখন হৈছে ঐতিহ্য আৰু উত্তৰণ। এইখন কিতাপ মই হাইস্কুলত পঢ়ি থাকোঁতে ছবি আঁকি পুৰস্কাৰ পাইছিলোঁ। এইখন কিতাপত কিন্তু এখন একাংকিকা নাটক আছে, উই সাফলো। উই সাফলো নামৰ এখন নাটক আছে আৰু এইখন নাটক কোনোবা এবছৰ আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাকে কৰিছিলে। খুব সুন্দৰ হৈছিলে আৰু নাটকখনো ভাল, কিতাপখনো ভাল। যদিও পুৰণা হৈছে মই দেখাব চেষ্টা কৰিছোঁ। আৰু এইখন হৈছে অসমীয়া চলচ্চিত্ৰ গীত। এইখন কিতাপত অসমীয়া পুৰণি বোলছবিৰ গীতসমূহ সন্নিৱিষ্ট কৰা হৈছে আৰু এইখন লিখিছে পবিত্ৰ কুমাৰ ডেকাই। এইখন হৈছে ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে লিখা শান্ত শিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট। এইখন এখন খুব ভাল কিতাপ, শিশুবিলাকৰ কাৰণে উপযোগী কিতাপ আৰু এইখন হৈছে ৰিপ ৰিপ মুন্মীহঁতৰ শেষ নোহোৱা কাহিনী। এইখনো শিশুসকলৰ কাৰণে এখন উপযোগী কিতাপ বুলি ভাবিছোঁ। আৰু এইখন হৈছে মহাদুষ্টৰ দুষ্ট বুদ্ধি। এইখনো ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰে লিখা কিতাপ। এইখনো শিশুসকলৰ কাৰণে উপযোগী কিতাপ বুলি ভাবিছোঁ। ইয়াৰ উপৰিও আৰু কিছুমান কিতাপ আছে। এখন ডাঙৰ কিতাপ আছে উপন্যাস সমগ্ৰ। সেই উপন্যাস সমগ্ৰ নামৰ কিতাপখন মই লখিমপুৰ কলেজত পঢ়ি থাকোঁতে কোনোবা এবছৰ শ্ৰেষ্ঠ চিত্ৰশিল্পী হৈছিলোঁ।
তেতিয়া পুৰস্কাৰ পাইছিলোঁ। মই কেতিয়াবা কিতাপখন বাৰু দেখাম, আৰু এই কিতাপখন বৰ্তমান মোৰ হাতত নাই, কাৰণ এই কিতাপখন জামুগুৰিলৈ কোনোবাই পঢ়িব লৈ গ'ল, জামুগুৰিৰ পৰা আহি পোৱা নাই। মই কিতাপখন পুনৰ আনি আপোনালোকৰ মাজলৈ দেখাবলৈ আনিম। ধন্যবাদ।